পবিত্ৰ ভাদ মাহ বুলি যোৱাকালি আমি গৈছিলোঁ নামঘৰলৈ, নামঘৰটো মচিবলৈ বুলি। যিহেতু ভাদ মাহ সোমালেই, ভাদ মাহটো গোটেই মাহ জুৰি মানে আমাৰ আইসকলৰ লগত লগ লাগি আমি সকলোৱে নাম লওঁ আৰু সেইবাবে আমি নামঘৰটো চাফ চিকুণ কৰিবলৈ আহিলোঁ। এইফালে মানে কি আসনখনৰ ওপৰতে এটা ধুনীয়াকৈ কদুবা সাজিছে আৰু এইফালে আমি নামঘৰটো ভালদৰে সাৰি ল'লোঁ, সাৰি পেলাই মচিলোঁ। তাৰপাছতে মচি এইফালে মুঠতে আইসকলে তামোল লৈ আহিছিল, সেয়ে গোটেইকেইজনে মানে গোটেইকেইগৰাকীয়ে লগ লাগি তামোলো খালে। মই পিছে তামোল নাই খোৱা বাৰু, মই এনেই বহিহে আছিলোঁ। তাৰপাছতে সকলোবোৰ মচি মেলি আজৰি হৈ আলোচনাও কৰা হ'ল কেতিয়া কেতিয়া কৰিব লাগিব। তাৰপাছতে ঘৰলৈ আহিলোঁ। তাৰপাছতে এয়া আকৌ আজি আহিছিলোঁ এই আমাৰ ওচৰতে অংগনবাড়ী কেন্দ্ৰলৈ বুলি, তাতে আমাৰ আজি বিহু হৈছিল আৰু এইফালে অকণমানিসকল দেখিছেনে ইমান ধুনীয়াকৈ নাচ গান কৰি আছে। আৰু এয়া আজি আকৌ আহিলোঁ তাৰ পৰা আহি পেলাই মৰাণলৈ বুলি, মৰাণত আহিয়ে পাই ইমানেই গৰম বুলি আইচক্ৰীম খাই ল'লোঁ। তাৰপাছতে আহিলোঁ বিশাললৈ বুলি, বিশালত আমি বজাৰ অলপ কৰিব লগা আছিলে, বজাৰো কৰি ল'লোঁ। তাৰপাছতে আকৌ বিশালৰ পৰা আহি দিলোঁ, বেছি দেৰি নৰলোৱে তাত। তাৰপাছতে বেটাই ইয়া বোলে মা দদৌজনক বোলে কিবা এটা দিওঁ, সেই দি ল'লে। তাৰপাছতে মৰাণলৈ আহিলোঁ যেতিয়া খোৱাটো মেইন ন, সেয়া খায়ো ল'লোঁ। মই পিছে ফ্ৰাইড ৰাইচে লৈছিলোঁ দেই, বেটাই আকৌ ওপৰত চাওমিন দি দিছে, তাৰপৰা মোৰ পৰা ফ্ৰাইড ৰাইচ তেনেকুৱা কৰি আছে। তাৰপাছতে আহিলোঁ তাৰ বাৰ্থডে কাইলৈ ভাইটি বেটাৰ লগত, সেয়ে কেক এটাও অৰ্ডাৰ দিলোঁ। তাৰপাছতে